আজি মই আপোনালোকক আমাৰ ঘৰত কি গছ আছে দেখুৱাম। আহক আপোনালোকৰ মোৰ লগত। প্ৰথমতে আমাৰ ঘৰৰ পুখুৰীটো চাই থাকক। তাৰপিছত আমাৰ বাৰীখন দেখুৱাই পথাৰখন দেখুৱাম। Follow me. এইটো হৈছে আমাৰ ঘৰৰ পুখুৰীটো। আমাৰ পুখুৰীটো বহুত ডাঙৰ। দেউতাই এবাৰ সাঁতুৰিছিলে আকৌ। আমাৰ পুখুৰীটো নহয় বহুত ডাঙৰ মাছ আছে। আমাৰ পুখুৰীটো দেখিলে নে? এতিয়া আমাৰ পথাৰটো দেখুৱাম। মই মাছ পাৰিম আৰু। এতিয়া আমি দূৰলৈ যাম। পথাৰখন ইমান ধুনীয়া লাগিছে। সেই দূৰলৈ নাযাওঁ, কি কৰিব এইজোপা হৈছে আমাৰ তুলসী গছ। এইজোপা হৈছে ডালিম গছ। এইজোপা আগতে ডালিম লাগিছিল, এতিয়া নলগা হ'ল। এইজোপা দেখিছে আমাৰ ডালিম গছজোপা চৰাই বা। এইজোপা হৈছে আমাৰ নেমু গছ। নেমু গছত পোকে ধৰিছে। এইজোপা হৈছে পনিয়ল গছ। এইজোপা সৰু হৈ আছে। আমাৰ হাঁহকেইটাই যে ইমান চিঞৰে নহয়। এইজোপা হৈছে ভেদাইলতা গছ। এইজোপা আমাৰ ৰীণাই ৰুইছে। এইজোপা বান্দৰৰ পৰা একো নাথাকে। এইজোপা হৈছে জেতুকা গছ। এইজোপা আমাৰ ধুনমাহীয়ে ৰুইছে। কুকুৰা খানিব বুলি বেৰা দি থৈছে। এইজোপা হৈছে আহোম বগৰী গছ। বান্দৰৰ পৰা খাবই নাপাওঁ। বান্দৰৰ পৰা শান্তি নোহোৱা হৈছে। এইজোপা হৈছে দুবৰকেনা পাত। এইজোপা হৈছে বক্স গছ। এইজোপা হৈছে আমাৰ মধুৰি গছ। মধুৰি লগাই নাই। এইজোপা হৈছে বেত গছ। এইজোপা ধুনমাহীয়ে ৰুইছে। এইজোপা চাউল কেনেকে টিঙত দিছে। হৈছে আমলখি গছ। হাঁহকেইটা চাউল গৰমতে সাঁতুৰি ফুৰিছে। গৰম হৈছেও। হাঁহকেইটা শান্তি পোৱা নাই। আপোনালোকে আমাৰ বাৰীত কি গছ আছিলে দেখিলে নে? ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনডাল বজাই দিব।